হাই গেছ চিকেন আৰু কলপচলা আলু দি এনেকৈ চব্জি বনাব লৈছোঁ। কেনেকুৱা হয় আপোনালোকক তাকে দেখুৱাব লৈছোঁ। পিঁয়াজ কাটি এনেকৈ ভাজি লৈছোঁ ৰঙচুৱা পৰালৈকে। ৰঙচুৱা এয়া পৰিলে এই মছলা সানি থোৱা চিকেনখিনি দি দিছোঁ। ভাজি লৈছোঁ। আদা নহৰু পেষ্ট দিলোঁ, অকণমান জলকীয়া পাউডাৰ দিছোঁ। এতিয়া মাংসখিনি ভজা হৈ গৈছে। এয়া দেখিছোঁ তেল ওলাইছে আৰু এতিয়া কাটি থোৱা আলুখিনি দি দিম। এতিয়া ধুনীয়াকৈ আলুখিনি ভাজি আকৌ ঢাকোন লগাই দিম সিজিবৰ কাৰণে। এতিয়া আলু আৰু মাংসখিনি এয়া সিজিছে আৰু সিজাৰ পিছত এই কাটি থোৱা কলপচলাখিনি দি দিছোঁ। এয়া দিছে। আমাৰ ইয়াত আচলতে ভীমকলৰ নাই নহয়, আমি যি টি কলৰে খাই দিওঁ, একো বেয়া নহয়। কলপচলাখিনি দি দিলোঁ। দিয়াৰ পিছত মিলি যোৱাকৈ গোটেইখিনি লৰাই আকৌ ঢাক মাৰি দিমকৈ 5 মিনিটমান। আগতে অকণমান কেঁচা চাটনি বনাব লৈছোঁ। এই মাজৰকণ বিলাহী আৰু এনেকৈ সেয়া বনালোঁ। পিঁয়াজ জলকীয়া আদা চব সকলোবিলাক পিহনাতে দি দিছোঁ। মই কেঁচা চাটনি অকণমান এখেতে ভাল পায় খাই। ফাইনেলি এয়া হৈ গৈছে। মই অকণমান ৰখীয়াল চব্জি কৰিছোঁ, মানে এয়া হৈ আছে। অকণমান গৰম মছলা দি দিছোঁ, হৈ গ'ল যিহেতুকে। আৰু লগতে জিৰা খুন্দি থৈছিলোঁ অকণমান, তাকো অকণমান দি দিছোঁ। অকণমান 2 মিনিটমান আৰু ৰাখিম আৰু এয়া হৈ গ'ল। লগতে বনালোঁ টমেটো আলু এনেকৈ দি অকণমান চব্জি, কবি ভাজিলোঁ, অকণমান কেঁচা চাটনি। হৈ গ'ল দুপৰীয়াৰ কাৰণে খানা ৰেডি।